আজি মই ক'ব বিচাৰিছো অহা ইংৰাজী 2023 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব। নিশ্চয় বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অহা ইংৰাজী 2023 বৰ্ষটো বিশেষভাৱে চিন্তনীয় বছৰ। ইয়াৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ নতুনকৈ সাড়ে খাতি লাগিব ওলাইছে, অৰ্থাৎ মহাগ্ৰহ শনিৰ যি সাড়ে খাতি বুলি আমি শুনি থাকোঁ, এই সাড়ে খাতি লাগিব ওলাইছে 30 বছৰৰ মূৰত, অৰ্থাৎ আজিৰ পৰা 30 বছৰ আগতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ সাড়ে খাতি লাগিছিল। পুনৰ 30 বছৰৰ শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ সাড়ে খাতি লাগিব অহা ইংৰাজী 2023 বৰ্ষৰ আৰম্ভণিতে বন্ধুসকল। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ইংৰাজী 2023 বৰ্ষটো বিশেষভাৱে বিচাৰ্যৰ বিষয় হৈ পৰিছে বন্ধুসকল। এই বিষয়ে বিভিন্ন আলোচনা বিলোচনা ইতিমধ্যে আৰম্ভ হৈছে আৰু ভৱিষ্যতেও শুনি থাকিব। যা হওক, তথাপিতো মই খুব থুলমূলকৈ অহা ইংৰাজী 2023 বৰ্ষটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ গোচৰকালীন গ্ৰহসমূহে কেনেধৰণেৰে শুভাশুভ ফল প্ৰদান কৰিব ইত্যাদিৰ ওপৰত কিছু কথা ক'ব বিচাৰিছোঁ। বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ যিটো জন্ম ৰাশি, সেই জন্ম ৰাশিৰ অধিপতি হৈছে স্বয়ং বৃহস্পতি গ্ৰহ, অতি শুভ গ্ৰহ, আৰু সেই বৃহস্পতি গ্ৰহ মীন ৰাশিতেই বহি থাকিব ইংৰাজী 2023 আৰম্ভণিত কিছু দিনলৈকে। যাওক, কিন্তু ঘটনা হৈছে কি, গোচৰকালীনভাৱে বৃহস্পতি গ্ৰহ নিজৰ জন্ম ৰাশিত খুব এটা শুভ ফল দাতা নহয়, আৰু সেয়েহে বৃহস্পতিৰ পৰা বিশেষ শুভ ফল লাভ কৰিব বুলি ক'ব পৰা নাযাব। তদুপৰি নিজৰ জন্ম ৰাশিতে 2023 চনৰ আৰম্ভণিত মহাগ্ৰহ বৃহস্পতিয়ে বৃদ্ধত্ব প্ৰাপ্তি ঘটিব, যাৰ কাৰণে বৃহস্পতিৰ ফালৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলে আৰম্ভণিৰ সময়ছোৱা বিশেষ শুভ ফল পাব বুলি ক'ব পৰা নাযায়। কিন্তু তাৰ পিছ মুহূৰ্ততে বৃহস্পতি গ্ৰহে ৰাশি পৰিৱৰ্তন যেতিয়া কৰিব, ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে অৱশ্যেই শুভ ফল লাভ কৰিব। এইকাৰণে যে মহাগ্ৰহ বৃহস্পতি ধনস্থানলৈকে যাব আৰু তেতিয়া অৱশ্যেই বৃহস্পতি গ্ৰহৰ পৰা শুভ ফল তেখেতসকলে লাভ কৰিব। ইয়াৰ কাৰণে বন্ধুসকল কিছুদিন অপেক্ষা কৰিব লাগিব। যাওক বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ মই আৰম্ভণিতে যিটো কৈছিলোঁ যে মহাগ্ৰহ শনিৰ সাড়ে খাতি আৰম্ভ হ'ব অহা ইংৰাজী 2023 বৰ্ষৰ আৰম্ভণিতে, ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখৰ পৰা মহাগ্ৰহ শনিৰ সাড়ে খাতি আৰম্ভ হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ। বন্ধুসকল, মহাগ্ৰহ শনিৰ যি সাড়ে খাতি বুলি কোৱা হয়, ই এটা বিশেষ মহাগ্ৰহ শনিৰ গোচৰকালীন অৱস্থা, অৰ্থাৎ মহাগ্ৰহ শনি যিটো ৰাশিত থাকে সেই ৰাশিটোৰ আগৰ ৰাশিটো আৰু সেই ৰাশিটোৰ পিছৰ ৰাশিটো, অৰ্থাৎ যিটো ৰাশিত মহাগ্ৰহ শনি থাকে সেই ৰাশিৰ দুয়ো কাষে যি দুটা ৰাশি থাকিব, মুঠ এই 3টা ৰাশিত শনিৰ সাড়ে খাতি লাগি থকা বুলি কোৱা হয়। যিহেতু মহাগ্ৰহ শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে মীন ৰাশিৰ আগৰ ৰাশিটো হৈছে কুম্ভ ৰাশি, সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সাড়ে খাতি আৰম্ভ হ'ব। বন্ধুসকল, মহাগ্ৰহ শনিৰ সাড়ে খাতিত বহুতৰে জীৱনত বহু পৰিৱৰ্তন আনি দিয়ে। সম্পূৰ্ণ মানুহজনক পৰিৱৰ্তন কৰি পেলাই মহাগ্ৰহ শনিয়ে সাড়ে খাতিয়ে মানুহৰ চিন্তা চৰ্চা, মানুহৰ কৰ্ম, মানুহৰ স্বভাৱ সকলো সলনি কৰি দিব পাৰে, সম্পূৰ্ণ গতি বদলি কৰি দিব পাৰে সাড়ে খাতিয়ে। আৰু এই সাড়ে খাতিত বহুতেই শুভ ফলো লাভ কৰে, বহুতে অশুভ ফল লাভ কৰে। বন্ধুসকল, শনিৰ সাড়ে খাতিত ৰাজা ধীৰাজ হোৱাৰো বহু উদাহৰণ আছে, আৰু শনিৰ সাড়ে খাতিত ৰজা গৈ ভিক্ষাৰী হোৱাৰো উদাহৰণ আছে। বন্ধুসকল, এইটো পৌৰাণিক কথাই নহয়, বৰ্তমান সময়তো মহাগ্ৰহ শনিৰ সাড়ে খাতিত মই উচ্চাৰণ কৰিবলৈ নাযাওঁ, বহু ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰীলৈকো মহাগ্ৰহ শনিৰ সাড়ে খাতিত আসন লাভ কৰিছে। বন্ধুসকল, এনেধৰণেৰে মহাগ্ৰহ শনিৰ সাংঘাতিক ধৰণৰ একোটা প্ৰভাৱ পৰে এই সাড়ে খাতিৰ সময়ছোৱাত। কাৰোবাৰ বাবে অতি শুভ, কাৰোবাৰ বাবে অশুভ হ'ব পাৰে, অৰ্থাৎ এনেধৰণৰ যে ৰাণীক দাসী কৰিব পাৰে, দাসীক ৰাণী কৰিব পাৰে মহাগ্ৰহ শনিৰ সাড়ে খাতিত। নিশ্চয় আপোনালোকে
উত্তানপাত ৰজাৰ দুগৰাকী পত্নীৰ নাম শুনা পাইছে, সুনীতি আৰু সুৰুচি। সুনীতিৰ পুত্ৰ আছিলে ভক্ত ধ্ৰুৱ, সুনীতি আছিলে মূল মহাৰাণী। কিন্তু মহাগ্ৰহ শনিৰ অশুভ ভাৱত থকাৰ কাৰণে, শনিৰ অপ্ৰিয় হোৱাৰ কাৰণে সুনীতি ৰাণীৰ পৰা, মহাৰাণীৰ পৰা এলাগী হ'ব লগা হৈছিল, বনলৈ যাব লগা হৈছিল। আৰু একেই মহাগ্ৰহ শনিয়ে শনিৰ প্ৰীতি লাভ কৰাৰ কাৰণে দ্বিতীয়গৰাকী ৰাণী সুৰুচি মূল ৰাণীলৈকে উত্তৰণ ঘটিছিলে। বন্ধুসকল, এনেধৰণৰে ঘটাই মহাগ্ৰহ শনিয়ে সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আনিব পাৰে। যা হওক, মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মহাগ্ৰহ শনি আশীৰ্বাদ স্বৰূপ হওক, এই কামনা মই কৰিছোঁ। বন্ধুসকল, যিসকল জাতক জাতিকাৰ জন্মকালীনভাৱে জন্মকুণ্ডলীত যদিহে মহাগ্ৰহ শনি শুভ ভাৱত আছে, নিশ্চয়কৈ শুভ ফল লাভ কৰিব। বিশেষভাৱে যদিহে জন্মকুণ্ডলীত মহাগ্ৰহ শনি তুংগী অৱস্থাত আছে, তুংগী অৰ্থাৎ খুব শুভ অৱস্থাটোক তুংগী বুলি কোৱা হয়। মহাগ্ৰহ শনি তুলা ৰাশিত থাকিলে তুংগী হৈ থাকে। যদিহে আপোনালোকৰ জন্মকুণ্ডলীত মহাগ্ৰহ শনি তুলা ৰাশিত বহি আছে, নিশ্চয় আপোনাৰ শনিত তুংগী বুলি কোৱা হ'ব। তেনেধৰণৰ জাতক জাতিকাসকলে অৱশ্যেই মহাগ্ৰহ শনিৰ কৃপা লাভ কৰিব। অহা 7.5 বছৰ, 7.5 অৰ্থাৎ 7.5 বছৰ এই দশাটো চলি থাকে। বন্ধুসকল, মীন ৰাশিৰ নতুনকৈ লাগিব ওলাইছে যোৱা 30 বছৰৰ অন্তত। যাওক বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে তৃতীয় স্থানত ৰাহু বহি থাকি অৱশ্যেই পৰাক্ৰমটো সুস্থিৰভাৱে ধৰি ৰাখিব, ধৈৰ্য অটুট থাকিব তেখেতসকলৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো অষ্টম স্থান, শাৰীৰিক দিশটোৰ ক্ষেত্ৰত কেতু গ্ৰহই কিছু অৱশ্যেই অসুবিধাত পেলাব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলক। বিশেষকৈ পেটৰ বিভিন্ন ধৰণৰ প্ৰব্লেম, সমস্যাই দেখা দিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলক। বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত বিশেষভাৱে কুকুৰে কামোৰা, মেকুৰী আচোৰা ইত্যাদি ঠিক তেনেধৰণৰ কীট পতংগৰ, বিষাক্ত কীট পতংগৰ কামোৰ ইত্যাদিৰ পৰাও কিন্তু সাৱধানে থাকিব লাগিব। যিহেতু অষ্টম স্থানত কেতু গ্ৰহ বহি আছে 7.5 সময়ছোৱাত। বন্ধুসকল, যা হওক, আৰম্ভণিৰ চোৱা অৰ্থাৎ ইংৰাজী 2023ৰ আৰম্ভণিৰ কেইদিনমান দশম স্থানত অৱশ্যেই বহি থাকিব ৰবি আৰু বুধ গ্ৰহ। আৰম্ভণিত অৱশ্যেই কৰ্মস্থানটো শুভ দেখাইছে। বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো একাদশ স্থান, সেই একাদশ স্থানটো সাময়িকভাৱে শুক্ৰ গ্ৰহ বহি থাকিব কেইটামান দিন। যা হওক বন্ধুসকল, বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিলে, অৰ্থাৎ দশমাধিপতি বৃহস্পতি গ্ৰহ, অৰ্থাৎ মীন ৰাশিৰ ৰাশিৰ অধিপতিও বৃহস্পতি আৰু মীন ৰাশিৰ ভাগ্যস্থানৰ কৰ্মস্থানৰ অধিপতিও কিন্তু বৃহস্পতি। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে অহা এপ্ৰিল মাহৰ পৰা অৱশ্যেই তেখেতসকলৰ ধনস্থানটো আৰু কৰ্মস্থান দুয়োটা স্থানেই শুভ ভাৱত আহিব। বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু মহাগ্ৰহ শনিৰ 7.5 আৰম্ভ হ'ব আৰম্ভণিতেই ইংৰাজী 2023ৰ, সেয়েহে তেখেতসকলে অৱশ্যেই মহাগ্ৰহ শনিৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত, স্তুতি ভক্তি কৰা উচিত, শনিবাৰ পালন কৰা উচিত। মহাগ্ৰহ শনিৰ পাঞ্চালী প্ৰত্যেক শনিবাৰে সন্ধিয়া সময়ত মহাগ্ৰহ শনিৰ পাঞ্চালী পাঠ কৰা উচিত। মহাগ্ৰহ শনিৰ বিভিন্ন পূজা পাঠ কৰিব পাৰে, তেনেধৰণৰ প্ৰতিকাৰ অৱশ্যেই কৰিব পাৰে। আৰু সক্ষমসকলে মহাগ্ৰহ শনিৰ ৰত্ন ধাৰণ কৰিব পাৰে, নিশ্চয় শুভ ফল লাভ কৰিব। বন্ধুসকল, নিশ্চয় আপোনালোকৰ শনিৰ 7.5 আশীৰ্বাদ স্বৰূপ হওক, এই কামনা কৰি অৱশ্যেই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব